বিশিষ্ট কবি জয়ন্ত ৰাজবংশীৰ কবিতা অনুষ্ঠান আৰু বঁটা প্ৰদান অনুষ্ঠান সফল সামৰণি। ওদালগুৰি জিলা সাহিত্য সভা আৰু ডিমাকুছী শাখা সাহিত্য সভাৰ সমূহীয়া প্ৰচেষ্টাত বিশিষ্ট কবি জয়ন্ত ৰাজবংশীৰ কবিতা অনুষ্ঠান আৰু বঁটা প্ৰদানৰ লগতে গ্ৰন্থ উন্মোচন অনুষ্ঠানখন অলপতে হুগলাইৰ মিলেনিয়াম একাডেমীত অনুষ্ঠিত হৈ যায়। অনুষ্ঠানখনত গুৱাহাটীৰ প্ৰতিষ্ঠিত প্ৰকাশন আৰোহণ প্ৰকাশনে প্ৰকাশ কৰা ২২তম গ্ৰন্থ তথা তৃতীয়খন উপন্যাস বিশিষ্ট কবি তথা সাহিত্যিক জয়ন্ত ৰাজবংশীৰ মাদলৰ চেৱত ডাৱৰ উপন্যাসখনৰ উন্মোচন কৰে বিশিষ্ট সাংস্কৃতিক সংগঠক তথা সাহিত্যিক তৰুণ আজাদ ডেকাই। অনুষ্ঠানটোৰ লগত সংগতি ৰাখি অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত ১০জন আবৃত্তিকাৰৰ জৰিয়তে ১০টা কবিতা পাঠ কৰা হয়। আনহাতে পৰ্যালোচনা আগবঢ়ায় ডক্টৰ ৰামচন্দ্ৰ ডেকাই। অনুষ্ঠানত অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত অনুষ্ঠিত কবিতা প্ৰতিযোগিতাৰ বঁটা প্ৰদান কৰা হয়। লগতে অনুষ্ঠানত ডিমাকুছী শাখা সাহিত্য সভাৰ তৰফৰ পৰাও সম্বৰ্ধনা প্ৰদান কৰা হয়। এই অনুষ্ঠানখনতে দৰং জিলা কবি সমাজৰ ২০১৮-১৯ বৰ্ষৰ প্ৰতিভাৱান কাব্য বঁটা পল্লৱ বৰুৱা জীৱন বৈভৱ কাব্য গ্ৰন্থৰ বাবে আৰু বিন্দু ৰাজবংশী কলিতা সপোনৰ বাহী কাব্য গ্ৰন্থৰ বাবে আগবঢ়োৱাৰ উপৰিও ৰাজীৱ শৰ্মালৈ সমাজ হিতৈষী বঁটা আগবঢ়োৱা হয়। অনুষ্ঠানখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক দীপেন্দ্ৰ নাৰায়ণ কোঁৱৰ, মহম্মদ ৰাণা আলম, প্ৰকাশিকা সীমা বৰা, বিন্দু আলোচনীৰ মুখ্য সম্পাদক কমল কুমাৰ দেৱ, ৰহস্য আলোচনীৰ মুখ্য সম্পাদক বাবু ৰাভা হাকাচাম, ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি দেৱ, সম্পাদক ডিমাকুছী শাখা সাহিত্য সভাৰ সভাপতি সম্পাদক মনোজ মিশ্ৰই। অৰূপ বড়োৰ ৰিপৰ্ট নিউজ 24 বড়োলেণ্ড। পৰ্বতজোৰা অন্তৰ্গত কাজিগাঁও বজাৰৰ আৰু ধুবুৰী জিলা গৌৰীপুৰ বজাৰৰ উখল-মাখল পৰিৱেশ। আজি শুভ বিজয়া দশমী। সমগ্ৰ ৰাইজৰ লগতে গৌৰীপুৰতো দেখা গ'ল এক উখল-মাখল পৰিৱেশ। অশ্ৰু নয়নেৰে বিদায় দেৱী দুৰ্গাক বিসৰ্জন। গৌৰীপুৰৰ মণ্ডপে মণ্ডপে পূজা অৰ্চনা কৰাৰ দৃশ্য দেখা যায়। গৌৰীপুৰত ৫০ৰো অধিক পূজা অনুষ্ঠিত হয়। জিলা প্ৰশাসনে কোভিড প্ৰটোকলৰ নিয়ম নীতি বান্ধি দিয়াৰ ফলত আন বছৰৰ দৰে এইবেলি দেখা নগ'ল বিসৰ্জন ৰেলী, নৃত্য গীতৰ লগতে লোকৰ ঘৰৰ সমূহ নয়ৰ ঘাটত সমাগম। এই মুহূৰ্তত দেৱী দুৰ্গাৰ মূৰ্তি লৈ গৌৰীপুৰ গদাধৰ নৈত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উপস্থিতি উখল-মাখল পৰিৱেশেৰে চলি আছে বিসৰ্জন। পৰ্বতজোৰাৰ পৰা মজৰ আলীৰ ৰিপৰ্ট নিউজ 24 বড়োলেণ্ড। To News 24 Bodoland, News 24 Bodoland YouTube channel. Please subscribe and click on bell icon. Thanks.